ভাবিছোঁ মানে মই আমাৰ গাঁৱৰ অলপ ৰাস্তা বদলি পৰিৱেশটো দেখাওঁ মানে গৰাখহনীয়াটো আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু কিমান বাইক চলাই ফুৰিব, তেলৰ দাম বাঢ়িছে। এতিয়া ভাবিলোঁ ভাতকেইটা খাই পিনে দুপৰীয়া চাইকেলখন চলাই দিওঁ, ভাতটো হজম হ'ব। কি কৰিছে? অঁ অঁ বুজিছে? চাইকেল চলাব লাগে, ভাত পানী খাই কৰি চলো চুল কাটতে হে। ৰাস্তাটো দেখাই আনিমগৈ আপোনালোকক, ৰ'ব গৈ আছোঁ। আৰু লগৰবিলাকে ফিল্ডত বলো খেলি আছে, অলপ বল খেলি আহিমগৈ। লগৰবিলাকৰ লগত অলপ বল খেলিম, ইভিনিং টাইমটো অলপ টাইম পাছ কৰিম বুলি ভাবিছোঁ। ৰ'ব আপোনাক এইটো এতিয়া বৰ্তমান আপোনালোকক যোনটো ৰাস্তা দেখাই আছোঁ, মানে এইটো ৰাস্তা আগতে উৰিয়াম ঘাটৰ পৰা গোলাপানীলৈকে মেইন সংযোগী ৰাস্তা আছিল। এতিয়া বৰ্তমান মানে এই ৰাস্তাটো প্ৰায় 10-12 বছৰ মানৰ পৰা এই ৰাস্তাটো বন্ধ হৈ আছে। বিশেষকৈ যান বাহনবিলাক চলাচল নাই কৰা, আৰু ৰাস্তাটোৰ প্ৰতি চৰকাৰে ইমান এটা গুৰুত্ব দিয়া নাই মানে। তাকে আজি মই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ বিচাৰিছোঁ আমাৰ চৰকাৰক, আমাৰ বিধায়ক মহোদয়ক, এই ৰাস্তাটোৰ প্ৰতি যাতে গুৰুত্বটো দিয়ে। এতিয়া বৰ্তমান এই ৰাস্তাটো কিহৰ কাৰণে সংযোগটো বিচ্ছিন্ন ঘটি আছে মানে আপোনালোকক দেখাবলৈ আহিছোঁ। ৰ'ব মই দেখাই আছোঁ আপোনালোকক। আগতে এইটো উৰিয়াম ঘাটৰ পৰা ঘোলাপানীলৈকে যোৱা মেইন সংযোগী ৰাস্তাটো এইটোৱে আছিল। এতিয়া একেবাৰে এৰাসুতি নিচিনা হৈ গৈছে এই ৰাস্তাটো। এতিয়া এখন এম্বুলেঞ্চ পাৰ হ'ব নোৱাৰে এইটো ৰাস্তাত, যোনটো ৰাস্তাত মই এতিয়া চাইকেল লৈ আহিছোঁ আপোনালোকক দেখাবলৈ, মই ভিডিঅ' কৰিবলৈ। সেইটো চাওক, ৰাস্তাটো চাওক আপোনালোকে। আৰে বাবা ৰুকো, চাইকেলটো ব্ৰেক নাই। এইটো চাওক, এইখন ৰেংমাই নদী হয়। এই ৰেংমাই নদীখন আজি প্ৰায় 7-8 বছৰ মানৰ পৰা গৰাখহনীয়াৰ ফলত এই ৰাস্তাটো খহি অৱশেষত ইমানটো হৈছেগৈ। এতিয়া মানে কথাটো হ'ল কি, এই ৰাস্তা গৰাখহনীয়া ৰোধ কৰিবলৈ আজিলৈকে কোনো এজন বিধায়ক ওলাই অহা নাই। চাওক, এইটো চাওক, আৰু মই দেখাই আছোঁ। এইখন নদী, এখন ৰেংমাই নদী হয়, নগা পাহাৰৰ পৰা বৈ আহিছে। এইটো চাওক, এইটো এতিয়া এটা সময়ত মূল সংযোগী পথ আছিলে। চাওক, এইটো এটা সময়ত মূল সংযোগী পথ আছিল, আৰু এতিয়া গৈ থৈ এই অৱস্থা। এতিয়া এইফালে এখন বৰষুণৰ ছিজনততো এখন চাইকেলো পাৰ হ'বলৈ চিন্তনীয় বিষয় হৈ যায়, চিন্তা কৰিবলগীয়া। এতিয়াতো এখন চাৰিচকীয়া যান বাহনটো এইফালেদি যাবই নোৱাৰে, ৰাতিটো অহা যোৱা কৰিবই নোৱাৰে। এতিয়া বৰ্তমান যেন তেনে বাইক আৰু দুচকীয়া যান বাহন অহা যোৱা কৰিব পৰা সৰুকৈ ৰাস্তা এটা উলিয়াই থোৱা আছে। চাওক, এই ৰাস্তাটো চাওক, যিমানকেইখন চৰকাৰ আহিলে আমাৰ ইয়ালৈ, আজিলৈকে কোনো এখন চৰকাৰে মানে গৰাখহনীয়া ৰোধ কৰিব পৰা নাই, কাৰণ গুৰুত্ব দিয়া নাই। মই আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখাব বিচাৰিছোঁ আপোনালোকক, যাতে মোৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক, আমাৰ চৰকাৰৰ চকুত পৰক, যাতে কি অৱস্থা হৈ আছে আমাৰ 14 নং অঞ্চলবাসীৰ। প্ৰায় ইয়াৰ পৰা 40-42খন গাঁৱৰ এটাই প্ৰায় 40-42খন গাঁৱৰ এটা মূল সংযোগী ৰাস্তা এনেকৈ গৰাখহনীয়াৰ ফলত বন্ধ হৈ আছে, যিটো নেকি গাড়ী চলাচল কৰিব পৰা নাই আজিলৈকে। আৰু এটা সময়ত এই ৰাস্তাটো যোনফালে এতিয়া উলিয়াই দিছে, এটা সময়ত এখন বাৰী আছিলে মানুহ ঘৰৰ, এখন চোতাল আছিল, আৰু ৰাস্তাটো এইটো চাইডে আছিল। এতিয়া ইমানটো গৰাখহনীয়া হৈ ইমানটো পাইছেহি। চাওক, এয়াই নমুনা। মই ভালকৈ দেখাই দিছোঁ জেগাডোখৰ আপোনালোকক। চাওক, মই আপোনালোকক এটাই অনুৰোধ কৰিছোঁ, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, যাতে ওপৰৰ মহলা চকুত পৰে। আৰু ভিডিঅ'টো যদি অকণমান হ'লেও আপোনালোকে ভাল পাইছে,
লাইক এটা কৰি দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক মই আনি থাকিবলৈ চেষ্টা কৰিম। মই আপোনালোকে নিজেই দেখিছে, চাওক এইটো ৰাস্তা চাওক, আপোনালোকে নিজেই দেখিছে নহয় ভিডিঅ'টোৰ যোগেদি। তো আপোনালোকক এটাই ক'ব বিচাৰিছোঁ, যদি ভিডিঅ'টো ভাল লাগিছে, আপোনালোকৰ কিবা এটা চিন্তাই ঢুকি পাইছে যদি মোৰ ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু শ্বেয়াৰ কৰক যিমান পাৰে। লাইক কৰিব নালাগে, শ্বেয়াৰ কৰক, যাতে ওপৰৰ মহলা চকুত পৰে, মোৰ ওপৰৰ মহলা চকুত পৰে আৰু আমাৰ ৰাস্তাটোৰ প্ৰতি অলপ মানে গুৰুত্ব দিয়ে। এতিয়া স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাকে এইফালে যাবলৈ ভয় লগা হয়, এটা চিন্তনীয় বিষয় হয়। এতিয়া বৰষুণৰ বাৰিষা দিনত গোটেই ৰাস্তা পিছল বোকা হৈ যায়, এইফালে খোজকাঢ়ি যাব নোৱাৰে, পূৰা ভৰিৰ গাঁঠিলৈকে বোকা হয়। হ'লেও সেইবিলাক নেওচি যে স্কুললৈ অহা যোৱা কৰিব লাগে। ইয়াত কিমান মানুহ ইয়াত এক্সিডেণ্ট হৈ পৰিছে সেইটো হিচাপেই নাই। তো সেইকাৰণে কৈছোঁ আজি মই মানে ভিডিঅ'টো বনাওঁ, আপোনালোকৰ চকুত পেলাওঁ আৰু বহুত দেখালোঁ অলপ, ভিডিঅ'টো শ্বেয়াৰ কৰক।